Hey guys, welcome to my YouTube channel Devajit Judge Vlog. আজি আমি বৰ্তমান নগাঁও নেহৰুবালিত আৰু মোৰ লগত আছে সানাদা। তো আজি দিনটো আমাৰ কাৰণে অকণমান নাই একো নাই চবে খায়। এটা আজিৰ দিনটোৰ কাৰণে আমাৰ মানে এটা বিশেষ দিন কিহৰ কাৰণে মানে কি বুলি কয়, আজি আমি গৈ আছোঁ ইয়াৰ পৰা নগাঁৱতে চিনেমা হলত। তো চিনেমা হলত চাম আজি ডক্টৰ বেজবৰুৱা 2। তো তাৰ কাৰণে সানাদা আৰু মই ৰেডি হৈ আছোঁ আৰু তো সুধক চাই দিয়ক দেখাই থাকিম। মোৰ কাৰণে ৰেডি হৈ গ'লোঁ, ওলালোঁ। চানাদা আছে লগত। এইটো আমাৰ ৰুম, এইটো মিউজিকৰ, এইটো ডান্সৰ, ছোৱালী দিছে দেখাইছে। এই নগাঁও টাউন পাই গ'লোঁ। তো লাহে লাহে আমি এতিয়া চিনেমা হল পাম আৰু অলপ আছে। আপোনালোক ফোনটো ৰিচিভ নকৰাকৈ হেল্ল' মাৰি আছোঁ। তো এনেকৈ আহি নগাঁও নেহৰুবালিৰ কৃষ্ণা টলকিজ চিনেমা হল পাই গ'লোঁ। তো আহি পেলাই ইয়াত মানে টিকট কাটিলোঁ। টিকটৰ 3টা ভাগ আছে, এটা আছে গ'ল্ড, এটা আছে প্লেটিনাম আৰু এটা চিলভাৰ। তো প্লেটিনামটো বহুত দামী হয়, সেইকাৰণে আমি গ'ল্ডত ল'লোঁ 220 টকা একজনৰ। ইমান পইচা খৰচ কৰিব নোৱাৰি দেচোন, আৰু মানে গ'ল্ডৰ পৰা চাই বেছি আমেজ পায় মানে, সেইকাৰণে গ'ল্ডৰটোৱে ল'লোঁ। আৰু পইচা খৰচ কৰা তেনেকুৱা কথা নহয় বাৰু। এনেকৈ হলত সোমাই ল'লোঁ এয়া। আৰু হলতো এই প্ৰথম শ্ব'টোতে পূৰা মানুহ হাউচফুল আৰু মানুহ সোমাই আছে বাৰু। এতিয়ালৈকে কমপ্লিট সোমোৱা নাই। 10টা 45-ৰ পৰা শ্ব' আৰম্ভ হ'ব। তো এতিয়া বাজিল 10:30 বাজিল। তো মানুহ সোমাই আছে লাহে লাহে। চানাদা কিবা এটা ভাবি আছে, কি বা ভাবি আছে গম নাপাওঁ আৰু। এনেকৈ আৰু লাহে লাহে আৰম্ভ হৈ গ'ল ডক্টৰ বেজবৰুৱা 2। আৰু আপোনালোকক অলপ চলপ ক্লিপ দেখুৱাই থাকিম বাৰু, বেছি দেখুৱাব নোৱাৰে দিয়কচোন, ফালি পেলাব জুবিন দাই। আৰু এনেকৈ জুবিন দাৰ এণ্ট্ৰি আহি গ'ল। চাই থাকক কি এণ্ট্ৰি মাৰিছে জুবিন দাই। চাই থাকক, সেইটো ডাইলগ পৰা একদম চাবলগীয়া চিন হয়। সেইটো চিনটো বহুত ভাইৰেল হৈছে মানে, আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। মোৰ নামটো শুনিছ নিশ্চয়। কোন হয় তই? মই ৰামত মিয়া। মোক থানাত নেকি? ইমান মন লগাইতো আৰু এনেকৈ মানে লাহে লাহে গৈ জুবিন দাৰ গানটো বাজি উঠিল। ফুলি মেলিলে পাহি, এই গানটো বাজি উঠিল। মানে একদম চাব লগা গান হয়, শুনিব লগা গান হয়। চাওক আৰু এনেই গানকেইটা আপোনালোক শুনাব নোৱাৰোঁ বাৰু, কপিৰাইট লাগি যাব। তো কপিৰাইটৰ কাৰণে গানকেইটা শুনাব নোৱাৰোঁ। তেজ বগোৱা সপোন তুমি কি নাম দিম, জিদ কৰোৱা দাপোন তুমি কি নাম দিম। গাইজ ফাইনেলি ডক্টৰ বেজবৰুৱা চাব একদম মজা মুভি হৈছে। চাবলগীয়া চিনেমা এখন আপোনালোকে চাওক হললৈ, আৰু ডক্টৰ বেজবৰুৱা চাব একদম মজা হৈছে। আৰু এয়া মানুহবিলাক ওলাই আছে একদম, মানে হলত হাউচফুল মানুহ একদম। চাওঁ মানে মানুহ নধৰা মানুহ আৰু একদম মানে। আৰু ছেকেণ্ড শ্ব' হ'ব, ছেকেণ্ড শ্ব' পাঠান হ'ব। তো পাঠানৰ কাৰণে মানুহ বাহিৰত ভিৰ লাগি আছে। তো আমি গৈ থাকোঁ লাহে লাহে। এতিয়া পেণ্ডেলৰ ফালে যাব লাগিব, পেণ্ডেলত গৈ ভাত পানী খাই আকৌ ৰুমত আহিব লাগিব। আজি ছেকেণ্ড শ্ব' হ'ব আমাৰ থিয়েটাৰৰ। তো ছেকেণ্ড শ্ব' হ'লে সোনকালে আহিব লাগিব বাৰু, 4টা 3টা ডক্টৰ বেজবৰুৱা চাই পেলাই আমি পেণ্ডেলতে ভাত পানী খাই মানে এতিয়া ৰুমত আহি আছোঁ। এয়া চালাদা আছে লগত। তাৰপিছত আৰু এই চিনেমাখনৰ আপোনালোকক অকণমান ৰিভিউ দিম বাৰু, ভিডিঅ'টো শেষলৈ চাই থাকক। তো গাইজ ফাইনেলি ৰুমত আহি পালোঁ। ৰুমত আহি পেলাই মানে হাত মুখ ধুই পেলাই অলপমান চাদৰ ওপৰত আহিলোঁ। তো আপোনালোকক মেইন কথাখিনি কওঁ যে ডক্টৰ বেজবৰুৱা চিনেমাখন এখন চাবলগীয়া চিনেমা হয়। আৰু মানে ইমানেই ভাল হৈছে চিনেমাখন, একশ্যন হওক, কমেডি হওক। কমেডিটো জুবিন দাই লৈছে বাৰু, কমেডি পাৰ্টটো। তাৰপিছত আৰু
ৰোমাঞ্চটো ইমান নাই বাৰু। চিনেমাখন চাব লগা চিনেমা কিন্তু একদম মানে আপোনালোকে চাই পেলাই ক'ব লাগিব চিনেমাখন কেনেকুৱা হৈছে। আৰু বিশেষ তেনেকুৱা একো নকওঁ বাৰু, চিনেমাখন চালে গম পাব যিহেতু। কি ক'ম আৰু, এইখিনিয়ে ৰিভিউ দিলে আৰু বেছি ৰিভিউ দিব পৰা তেনেকুৱা অৱস্থাত নাই বাৰু, ইমান ক'ব নাজানো কথাবিলাক। ত' আৰু এয়া চানাদাই ৰিলচ বনাই আছে কিন্তু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দিয়ক, আৰু নতুন নতুন ভিডিঅ' আহিম তেনেকৈ। আৰু নেক্সট অসমীয়া চিনেমা আহিছে ৰঘুপতি, ৰবি শৰ্মাৰ ৰঘুপতি চাব লাগিব, সকলোৱে চাব। আৰু ডক্টৰ হাউচতে সকলোৱে চাব দেই, একদম চাবলগীয়া চিনেমা। যদি এইখন চিনেমা নাচায় একদম মানে মিছ কৰি দিব। আৰু অসমীয়া চিনেমা যিহেতু আপোনালোকৰ ইণ্টাৰনেটত আপলোড নকৰে, তো চাব। বাই বাই, জয় অসম।